নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ ভেন্দিৰ এটা নতুন ৰেচিপি। আমি ভেন্দিখিনি প্ৰথমে কটাৰ আগতে ধুনীয়াকৈ ধুই ল'ম। ধুই পেলাই আমি তাক দুফালকৈ ফালি ল'ম। এয়া মই ভেন্দিখিনি ধুই পেলাই ফালি লৈছোঁ আৰু তাত অলপ নিমখ দিছোঁ। এতিয়া আমি তাতে অলপ হালধি গুড়া আৰু মছলা দিম। মছলাখিনি কি মই সেইটো শেষত ক'ম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপিছত মই দিলোঁ অলপ পিঠাগুড়ি দিছোঁ। আধা কাপমান পিঠাগুড়ি আপোনালোকে দিব পাৰিব ইয়াত, আৰু সোৱাদ অনুযায়ী আপোনালোকে নিমখ দিব। তাৰপিছত অলপমান জলকীয়া গুড়ি দিব পাৰিব। জলকীয়া গুড়িখিনি যোনে খাই দিব পাৰে, বা কোনোবাই যদি জ্বলা নাখায় তেতিয়াহ'লে নিদিলেও কথা নাই। এইখিনি মই মছলা দি দিলোঁ আৰু এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু এইখিনি ভেন্দিখিনি আমি ধুনীয়াকৈ সানি ল'লোঁ। মছলাখিনি কি হয় মই সেইখিনি শেষত ক'ম। এতিয়া এইখিনি আমি কেৰাহী গৰম হৈ গৈছে, তাত আমি তেল দিম আৰু তেলখিনি গৰম হোৱাৰ পিছত আমি এইখিনি চাওক তেল গৰম হৈ গৈছে। এতিয়া আমি ভেন্দিখিনি তাত ধুনীয়াকৈ ফ্ৰাই কৰিম। সৰু ল'ৰা ছোৱালী আচলতে ভেন্দি খাবলৈ মন নকৰে, কিন্তু আপোনালোকে এনেদৰে যদি বনাই দিয়ে তেতিয়া হয়তো তেওঁলোকে খাবলৈ ভাল পাব। এয়া ভেন্দিখিনি আমি কমকৈ খুব ধুনীয়াকৈ আমি ফ্ৰাই কৰি ল'ম। অলপকৈ আমি এনেদৰে দি দিছোঁ। এতিয়া অলপ সময় এনেদৰে থোৱাৰ পিছত আমি আকৌ তাক লৰাই দিম। অলপ সময় থোৱাৰ পিছত এয়া মই লৰাই দিছোঁ। এনেদৰে আমি 2বাৰ বা 3বাৰ লৰাম, বহুত বেছি নলৰাওঁ, কিয়নো ভেন্দিখিনি ভাগি যাব পাৰে। আৰু লাহে লাহে লৰাব যাতে ভেন্দিখিনি ভাগি নাযায়। আৰু ইয়াৰ এনেদৰে বনালে আপোনালোকে ভেন্দিৰ যোনটো বিজলীয়া ভাৱ, সেই বিজলীয়া ভাৱটো নাইকিয়া হৈ যায়, কিন্তু সেইকাৰণে সৰু ল'ৰা ছোৱালীয়ে খাবলৈ ইচ্ছা কৰে। আপোনালোকে এনেদৰে খাই চাবচোন, আৰু এই ৰেচিপিটো কেনেকুৱা পালে মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফ্ৰাইখিনি হৈ গৈছে, গতিকে এইখিনি আমি এতিয়া কাঢ়ি ল'ম। আৰু এয়া চাওকচোন, মোৰ আচল মছলা কি আছিলে, সেয়া হৈছে মেগী মছলা। মেগী মছলা সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায়, মেগী গোন্ধাই কাৰণে। সেইকাৰণে আপোনালোকে এইটো দি বনাব পাৰে। আশা কৰিছোঁ ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।